হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ চিকেনৰ এটা সহজতে বনাব পৰা একেবাৰে ইজি ৰেচিপি। আৰু এয়া মই চিকেন লৈ লৈছোঁ। ইয়াত দিছোঁ মই 1 চামুচ নিমখ আৰু লগতে আছে আধা চামুচ হালধি পাউডাৰ, আৰু এয়া জিৰা গুড়ি 1 চামুচ, জালুকৰ গুড়ি 1 চামুচ, এই সৰু চামুচেদি মই লৈছোঁ 1 চামুচ, আৰু লগতে মিট মছলা 1 চামুচ দিছোঁ। আৰু এইখিনি ভালদৰে এতিয়া সানি ল'ম। ভালদৰে মেৰিনেট কৰি পেনে এইখিনি এতিয়া আধা ঘণ্টা সময়ৰ কাৰণে এইখিনি এনেদৰে ৰাখি থৈ দিম ঢাকি পেনে ভালদৰে, যাতে আটাইখিনি নিমখ মছলা ভালদৰে মাংসৰ লগত মিক্স হৈ যায়। আৰু এইখিনি মই এতিয়া ভালদৰে সানি লৈছোঁ। আৰু আটাইখিনি ভালদৰে সনা হৈ গৈছে। এইখিনি এতিয়া আধা ঘণ্টা সময় বা তাতকৈ অলপ বেছি সময়ও এনেদৰে ৰাখি থৈ দিম। লগতে মাংসৰ লগত দিবৰ বাবে মই 2টা আলু এনেদৰে কাটি লৈছোঁ, আৰু বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, আৰু লগতে পিঁয়াজখিনিও মিহিকৈ কাটি। এতিয়া গেছত কেৰাহীটো উঠাই লৈছোঁ আৰু তেল গৰম হৈ গৈছে। মই ইয়াত হালধি অলপমান দি লৈ আলুকেইটা আগতে মই ফ্ৰাই কৰি ল'ম। আলুকেইটা মাংসৰ লগত পাছত একেলগে দিলেও হয়, কিন্তু মই এনেদৰে আলুকেইটা আগতে ভালকৈ ফ্ৰাই কৰি লৈছোঁ, যাতে পাছত তাৰ কেঁচা কেঁচা ভাৱটো নাথাকে। গতিকে মই এইখিনি 10 মিনিটমানৰ কাৰণে ভালদৰে এইখিনি ফ্ৰাই কৰি ল'ম। এনেদৰে আলুকেইটা ফ্ৰাই হৈ গৈছে, মই উঠাই লৈছোঁ। এতিয়া সেই একেখিনি তেলতে মই কাটি লোৱা পিঁয়াজৰ টুকুৰাখিনি দি লৈছোঁ, আৰু এইখিনি অলপ ৰঙচুৱা কৰি ভাজি ল'ম। পিঁয়াজখিনি আটাইখিনি পিঁয়াজ দি লৈ এতিয়া মই এইখিনি অলপ ভাজি ল'ম। ইয়াৰ লগতে ইলাচি আৰু লং দি লৈছোঁ, আৰু পিঁয়াজৰ লগতে এইখিনি ভাজি ল'ম, যাতে পিঁয়াজৰ লগত ইয়াৰ গোন্ধটো ধুনীয়া আহে। এতিয়া মই এইখিনি ভালদৰে 10 মিনিটমান সময় এনেদৰে লৰাই থাকিম, যেতিয়ালৈকে এইখিনি ৰঙচুৱা হৈ নুঠে। আৰু ইয়াত মই আদা নহৰু পেষ্ট দি লৈছোঁ। এতিয়া এইখিনি পুনৰ এনেদৰে ভাজি থাকিম, আদা নহৰুৰ পেষ্টৰ কেঁচা গোন্ধটোও যাতে গুচি যায়। এতিয়া পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ আহিছে। মই লগতে বিলাহীখিনিও দি দিছোঁ, আৰু বিলাহীখিনি দিও এইখিনি গলি যোৱালৈকে ভালদৰে ভাজি ল'ম। আপোনালোকে নিশ্চয় এনেদৰে বনায়, ময়ো এনেকৈয়ে সহজতে বনাইছোঁ ৰেচিপিটো। আৰু এতিয়া মছলাখিনি দিবলৈ হৈ গৈছে। ইয়াত মই 1 চামুচ জিৰা গুড়ি দিছোঁ, কাশ্মীৰী মিৰ্চ 2 চামুচ দি লৈছোঁ, আৰু লগতে গৰম মছলা 1 চামুচ, আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। লগতে ধনিয়া পাউডাৰো 1 চামুচ আছে। এতিয়া আটাইখিনি ভালদৰে ভাজি ল'ম। মছলাখিনি ভালদৰে মিক্স হৈ যোৱাকৈ এইখিনি মই অলপ সময় ভাজি লৈছোঁ। এতিয়া মছলাখিনি ভাজা হৈ গৈছে। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি লৈছোঁ, আৰু এইখিনি পুনৰ ভালদৰে মাংসখিনি মছলাৰ সৈতে মিলি যোৱাকৈ ভাজি ল'ম। মাংসখিনি ভালদৰে ভাজি লৈ এতিয়া ইয়াত মই ফ্ৰাই কৰি থোৱা যি আলু আছিলে সেই আলু কেইটুকুৰাও দি লৈছোঁ, যাতে আলু কেইটুকুৰাটো মছলাখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া এইখিনি পুনৰ এনেদৰে 15-20 মিনিট সময় ভালদৰে ফ্ৰাই কৰি ল'ম। মাংসখিনি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই গৰম পানী অলপ দি লৈছোঁ, যিহেতু মাংসটো বেছি জোল হ'লে মানে বেছি পনীয়া হ'লে ভাল নালাগে, গতিকে অলপ পানী দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ বেছিও দিব পাৰে। এতিয়া এইখিনি পানীত ভালদৰে উতলি আহিবলৈ দিম, আৰু উতলি অহাৰ অলপ সময় পাছতে আৰু এয়া মোৰ মাংসখিনি ৰেডি হৈ গৈছে। দেখিবলৈও ধুনীয়া হৈছে, নহয়নে? কালাৰ উঠিছে ইয়াত, মোৰ চাই ভাল লাগিছে, আৰু এইটো খাবলৈও সিমানে টেষ্টি হৈছে। আপোনালোকেও এবাৰ এনেদৰে মই বনোৱাৰ দৰে এবাৰ ট্ৰাই কৰি চাবচোন।
আৰু যদিহে এনেদৰে বনাই পাইছে তেন্তে মোক এবাৰ কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। এতিয়া মই এইখিনি বাতিতকৈ উলিয়াই দেখাইছোঁ আৰু এয়া টেষ্টি মাংসৰ ৰেচিপিখন ৰেডি হৈ গৈছে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু এয়া মোৰ মাংস ৰেডি হৈ গৈছে।